গম পাইছোঁ আপোনালোকে টপা ৰক্তিমক দেখি পেলাই অকণমান শ্বক হৈছে চুলি কিয় কাটিলোঁ চুলি এইটো কাৰণে কাটিলোঁ কাৰণ মোৰ মুড আছিলে মুডি ৰক্তিম চুলি কাটি দিলোঁ সেইটো কাৰণে টকলা হৈ গ'লো বাট এনিৱেইজ হেল্ল' বিউটিফুল পিপল গুড মৰ্ণিং ফ্ৰম বোকাখাট আজি মানে মোৰ ষ্টাৰ্ট হ'ব B2B জাৰ্ণি বি মানে বোকাখাট আৰু 2B যিটো সেইটো কি হয় মানে কোন জেগা হয় সেইটো কৈ আছোঁ কিন্তু জেগাটো বিৰাট ধুনীয়া জেগা আৰু সেইটো জেগালৈ গৈ আছোঁ বাট সেই জেগাটো মই পামগৈ কাইলৈ মানে আজি 1 অক্টোবৰ 2 অক্টোবৰ দিনাখন পাম গান্ধী জয়ন্তীৰ দিনাখন সেই জেগাটোত পামগৈ বাট আজি এটা জেগাত হল কৰিম সেইটো জেগাত ক'ত ৰখিম সেইটোও জনাম বাৰু ক'ত ৰখি আছোঁ কিন্তু মেইন কথাটো হ'ল যে ফাইনেলি ব্লগিং আৰু জাৰ্ণি দুটা ষ্টাৰ্ট B2B জাৰ্ণি নাম দিছোঁ কাৰণ বোকাখাটটো মানে জেগাটো ৰিভিল কৰিব নোৱাৰি আৰু এই বেচৰকাৰী আমাৰ এইটো বাছ সন্থা ইয়াতে আহি পালেও যিজন খুৰাক মই সদায় তাৰমানে কণ্টেক্ট কৰোঁ গুৱাহাটী যাবলৈ তেওঁ আছে বৰজুৰিত আৰু তেওঁ আহি পোৱাই নাই আহিব বাছত উঠিম অঁ খুৰা আপোনাৰ কাৰণে ৰখি আছোঁ ভাল কেতিয়া আহিব গাড়ী ভাল আহিব গাড়ী পাবহি কি এচিখন আহিব নেকি এচিখন আহিব অঁ কি নাম সেইখন এচিখনৰ যাইছি অঁ যাইছি কেইটামান বজাত পামগৈ বাৰু এখন 2টামান বাজি যাব নেকি এটা সোমাই যাব আহি যাব মই ক'ত পাইছোঁ মোক সুধি দেই অঁ ঠিক আছে অ'কে বাছ আহি আছে এই খুৰাক লগ পালোঁ অথনিৰ পৰা ৰখি আছিলোঁ বহুত দেৰি নহয় বাৰু 10 মিনিটমান ৰখিলোঁ 10 মিনিটত আহি পাই গ'ল এতিয়া মেইন কথাটো হ'ল যে মই ৰুমাল আনিবলৈ পাহৰি থাকিলোঁ আৰু এতিয়া মোৰ ঘাম ওলাইছে বেগত বাৰু ৰুমাল এখনো নাই ৰুমাল এখন কিনিব লাগিব কেইটকা হ'ল এতিয়া টিকেটৰ দাম এচি তাৰপৰা যোৱাৰ টকা কৰিলে 600 টকা অঁ নাই লওঁ মই 500 টকাই লৈছোঁ মই অঁ লৈছোঁ আচ্ছা এতিয়া মানে কি হেৰেঙাকৈ বহোৱাৰ কাৰণে ইমান দাম নেকি হা নহয় এইটো তেওঁলোকৰ ইয়াতেই হয় নেকি অঁ হেল্ল' যোৱাবাৰটো কিমান 380 নে কিমানহে আছিলে হা 500 আছে আহা 500 টকা টিকেটৰ দাম 500 ৰুপিজ বাপৰে বাপ গাত লাগি গৈছে পুৰা গাত লাগি গৈছে 500 টকা পুৰা গাত লাগি গৈছে ছাককৈ গুচি গ'ল ছাককৈ একো নাই উপায় নাই আৰু সেইটোকে কয় পাৱাৰ অফ কেমেৰা এণ্ড পাৱাৰ অফ বিং এ ব্লগাৰ মানে হোটেল খোলাই পেলাই এক পাল্লা হোটেল খোলাই পেলাই পেচাব কৰিছোঁ আৰু বাইদেউ মই যিটো কৈ আছিলোঁ যে মই ৰুমাল আনিবলৈ পাহৰিলোঁ মই একচুৱেলি ৰুমাল আনিবলৈ সঁচাকৈ পাহৰিছিলোঁ কিন্তু মোৰ পেণ্টটোৱে পাহৰা নাই চ' ৰুমাল আছে ৰুমাল কিনিবলগীয়া নহ'ল 50 টকা এটা বাছিলে নহ'লে মোৰ তাৰমানে কি মই ইউজ কৰিলে এনেকুৱা মানে কটনৰ ৰুমাল ইউজ কৰোঁ আৰু কাৰোবাক গিফ্ট দিবলৈ কওঁ যে মোক কটনৰ ৰুমাল দিবি মই সেই টাৱালৰ চাৱালৰ ৰুমালবিলাক মোক ভাল নাপাওঁ চ' মোৰ এতিয়া গাড়ীখন আহিব গাড়ীখনৰ নাম জেচি 3-4 দিন হৈছে বোলে নতুন এচি গাড়ী সেইটো কাৰণে ভাড়াটো গাত পুৰা লাগি গৈছে গাত বাট এনিৱেইজ জাৰ্ণিটো ষ্টাৰ্ট হৈছে মোৰ ভাল লাগিছে ব্লগিঙো ষ্টাৰ্ট হৈছে মোৰ ভাল লাগিছে আৰু প্লাছ ইমান ধুনীয়া আজি বতৰ বুলি মই ক'ব নোৱাৰোঁ কাৰণ যি টি কথা কৈ আছোঁ আহি গ'ল মোৰ বাছ আহি গ'ল জয়শ্ৰী এচি বাছ উঠিম নাই সাত নম্বৰ কোনটো 7 নম্বৰ মানে একদম নতুন হয় বাছখন আৰু একদম দেখিবলৈ পাইছে আপোনাৰ খালী হৈ আছে বেছি মানুহ চানুহ নাই তাৰমানে আৰু যিটো এচি দি থৈছে বাপৰে মোৰ এনেকৈ লাগিছিলে মই এতিয়া মই জেকেট পিন্ধি ল'ম নেকি এনেকুৱা জোৰত চলিছে আৰু ইয়াত এইকেইটা আছে এইকেইটা দিও মানে আহে এতিয়া এইটো মই বন্ধ কৰি দিছোঁ তাৰমানে ইয়াত এনেকুৱা চাইডৰ ফুটা আছে সেই চাইডৰ ফুটাটো দিও আহি আছে তাৰমানে এনিৱেজ गर्मी में एसी का मज़ा लेना चाहिए सो সেইটো কাৰণে জাৰ্ণি ষ্টাৰ্ট হ'ব চ' টাটা বোকাখাট এণ্ড নেক্সট ডেষ্টিনেশ্যন গৈ পাই পেলাইহে ক'ম ছাছপেন্স অকণমান খেলিব লাগে ব্লগত নহ'লে গম পাইছোঁ ছাছপেন্স চব ক্ৰিয়েটাৰে খেলে আৰু ময়ো অকণমান খেলিম কাৰণ মই এনেকৈ ভাল পাওঁ খেলি পেলাই মই ক্ৰিকেট খেলি ভাল নাপাওঁ কিন্তু ছাছপেন্স খেলি ভাল পাওঁ ইমান উত্তেজিত মানে আজি এনিৱেজ বাছখন এতিয়ালৈকে চলা নাই মই ভাবিলোঁ অকণমান বাছৰ পিছফালে আহি লৈ অলপ মাজাটো লৈ লওঁ কাৰণ পিছফালে বহি যোৱাজনেহে গম পায় আচল বাছৰ যিটো জাৰ্ণিৰ মজা
মইতো 7 নম্বৰত বহিম আগত বাৰু বাট এনেই আৰু অকণমান এতিয়া বাছখন ৰখি আছে এতিয়ালৈকে যোৱাই নাই আৰু বাছৰ ভিতৰত মই কৰি আছোঁ গুণ্ডামি মানে গুণ্ডামি এনেকৈ দিয়কচোন ফুৰি মেলি আছোঁ হয় নাই আৰু এতিয়া মই এনেকৈ কথা পাতিবলৈ অলপ অকৱাৰ্ড লাগিছে বাট ইটছ অ'কে ভ্লগিংটো কৰা পৰেগা না আৰু এনেকৈ কিবা এনেকৈ লৈ ভাল লাগি আছে বাছৰ ভিতৰত মই এতিয়া কাৰোবাক এনেকুৱা মাৰি টুপটাপ দি দিবলৈ মন গৈছে যেতিয়াবা মানে জিম কৰা এক্সাৰচাইজ কৰা আহিছোঁ এনেকুৱা কাৰোবাক মাৰিম পিটিমে লাগে অলপ উল্টা পুল্টা বকি আছোঁ আজি বাট ইটছ অ'কে বিয়েৰ উইথ মি দিছ ইজ এ এণ্টাৰটেইনমেণ্ট এনেকৈতো কৰে ন মানুহে কথা কৈ পেলাই এনেই আৰু চলি ফুৰি আৰু কৰিব পাৰি এনেকৈ নোৱাৰি ন অ'কে বাছ চলিছে মই এতিয়া নিজৰ চিটত বহাই ভাল হ'ব বহি দিয়াই ভাল হ'ব বেছি উৎপাত আৰু গুণ্ডামি কৰাটো ভাল কথা নহয় বেলেগ মানুহ আছে মোক চাই আছে ক'ব কি পাগলামি কৰি আছে সেইটো কাৰণে একদম ভদ্ৰমূলকভাৱে নহ'লে ব্লগিংটোতো যাবই কেমেৰাও যাব কি কৰিব ঠিক নাই আজিকালি মানে অকণমান চাই চিতি চলিব লাগে উপায় নাই অ'কে চ' এতিয়া বাজিছে কেইটা বাজিছে 10:08 লাগিছে চাগে 10:08 বাজিছে আৰু পূৰা 1 ঘণ্টা মানে 1 ঘণ্টা নহয় প্লাছ 45 মিনিটছমান ফুলটো একদম আউট হৈ গ'ল মানে পূৰা শুই গ'লোঁ মানে এই শুই উঠিয়ে বিৰলকেইটা যিকেইটা দেখিলে সেই বিৰলকেইটা লৈছোঁ আৰু এতিয়া আমি পাম অকণমান দেৰি পিছতে জখলা বন্ধাত ৰখিব বুলি কৈছে কিবা মানে AC ভিতৰত আছোঁ কাৰণে এনেকুৱা লাগিছে নেকি মাথা দুটাৰ মানে কিবা মানে হেৰি লাগি আছে মানে কিবা আই ডোণ্ট ন' শব্দটো বিচাৰি পোৱা নাই গৈ পেলাই অকণমান মুখখন যদি ধুই দিওঁ চাগে ভাল পাম পানী খালোঁ বাৰু পানী এইটো ঘৰৰ পৰাই লৈ আহিছিলোঁ পানী কিনা হোৱা নাই এইটোৱে খাম আৰু জখলা বন্ধাত মই একচুৱেলি পেক কৰি লৈ আহিছিলোঁ ব্ৰেড আমলেট পেক কৰি লৈ আহিছিলোঁ সেইটো চাগে খাই ল'ম যদি বেছি ভোক লাগে যদি বেছি ভোক নালাগে আজি ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং কৰি দিম তাৰমানে 12টা বজালৈকে মানে মই যদি 14 ঘণ্টা নোখোৱাকৈ থাকোঁ সেইটো লেটছ চি কি হয় ৰ'দে চুটুকা মাৰিছে চুটুকা মানে গম পাইছে নহয় এনেকুৱা লাগিছে কোনোবা চিটি বনি চাপকৈ মাৰা নিচিনা লাগিছে মাই গাড ৰ'দ অলপ ছাঁহলৈ যাওঁ উপায় নাই মেইন কথাটো হ'ল আমি এতিয়া আহি পালোহি জখলা বন্ধা নাই গুৱাহাটী আহি পোৱা নাই জখলা বন্ধা আহি পাইছোঁহি আৰু ইয়াতে অকণমান কিবা এটা খাব লাগিব নাখালে অলপ গণ্ডগোল হৈ যাব এইটো একচেণ্ট ক'ৰপৰা আহিলে আকৌ মই ভাবি আছোঁ অকণমান ক'লা ঠাণ্ডা অকণমান খাই দিওঁ কাৰণ হেং মাৰি আছে এতিয়া আপোনালোকে ক'ব ৰক্তিম দা আপুনি কিবা এটা বেয়া বস্তু খাইছে সেইটো কাৰণে হেং মাৰি আছে নহয় AC গাড়ীত মোৰ জাৰ্ণি কৰিলে মাথাটো অলপ হেং মাৰে অভাৰ এক্টিং হৈ গৈছে বাৰু হ'ব অলপ প্ৰথমতে ফ্ৰেছ হৈ লওঁ মানে এইটো কৰি লওঁ অ'কে অকণমান মুখ চুখ ধুই লোৱা হ'ল আৰু এনেকৈ গ্লাছত এইটো ল'বই লাগিব শ্বটটো মোৰ ফেভৰেট শ্বট চ' সেইটো কাৰণে লৈ লোৱা হৈছে এতিয়া আমি কিনিম এতিয়া আমি কোকা কোলা এটা কিনিব লাগিব নহ'লে হেংটো নাযাব কথাটো এই আমাৰ দোকান এখনলৈ সোমাই আহিলোঁ ভাবিলোঁ কোকা কোলা এটা খাই লওঁ ডাঙৰকৈ দাদা এটা কোকা কোলা দিয়ক কওকচোন মই মানে অলপমানে অকণমান মই বোলে এক্টিং কৰোঁ বুলি ভাবিছিলোঁ একদম পূৰা এক্টিং চালু হৈ গৈছে দাদা এটা আপুনি মোক এটা কোকা কোলা দিয়ক মই এটা কোকা কোলা খাম
আৰু মানে কথাটো হৈছে ককা কলাটো খাই অকণমান ফ্ৰেছ হৈ যাম মানে মাথাটো অলপ হেং মাৰি আছে ঠাণ্ডা নে ঠাণ্ডা আছে একদম এইটো ধৰক একদম খুলি খাই যাব কৈ খাই পেলাইহে পইচা দিম হয় হয় একগোট মাৰি দিওঁ মানে মাথাটো কিবা কিবি লাগি আছে হা 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 কি ধুনীয়া লাগিছে অ' বাপৰে বাপ ভালেই নহ'ব পইচাও দিব লাগিব হয় হয় পইচাটো দি লওঁ দেই উইথ ডেট নোট আজিৰ ব্লগটো ইয়াতে ফিনিছ কৰি দিওঁ কাৰণ বহুত এতিয়া অলৰেডি দীঘল ব্লগ হৈ গৈছে গাড়ীৰ পৰা আকৌ এই ব্লগটো মানে জখলা বন্ধৰ পৰা আকৌ ষ্টাৰ্ট কৰিম এইটো শেষ কৰি আকৌ ষ্টাৰ্ট কৰিম চ' ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব খুৰা খুৰী পেহা পেহী মহামাহী বৰ্তাব সকলোকে ক'ব ছাবস্ক্ৰাইব কৰিবলৈ এন বি হট লাইকে ভোট জলকীয়া হট মানে এইটো যিটো চুটুকাইছে ৰ'দে অ' হ'ব 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 গুৱাহাটী নাপাওঁতেই ব্লগ এটা এণ্ড হৈয়ে গ'ল আজি কণ্টেণ্ট চবফালে কণ্টেণ্ট আমি এইটো কোনে পিকালে বাৰু কোনে পিকালে এই এতিয়াই আপোনাৰ পিক মোৰ গাত পৰিলেহেঁতেন আপোনাৰ পিক মোৰ এতিয়া গাত পৰিলেহেঁতেন মই এইফালে আহিছিলোঁ হ'ব দিয়ক একো নাই বাই